মই যিমান ৰাস্তা ঘাট ঘূৰিলোঁ এতিয়ালৈকে বহুতো বাঁহৰ মানে দলং দি থৈছে। মানুহ যাব নোৱাৰে, খোজকাঢ়িব নোৱাৰে, বোকা দি ভৰ্তি। এই ৰাস্তা ঘাটখিনি যদি দৰাচলতে যদি কামখিনি কৰাৰ মন আছিলে ইমান বছৰ কিয় কৰা নাই? এতিয়া মই সেই কামবোৰ ধৰি আছোঁ। এটা ৰাস্তা দুবাৰ তিনিবাৰকৈ টকা চেংচন হৈছে, কিন্তু ৰাস্তাৰ কামটো হোৱা নাই। এই ইঞ্জিনিয়াৰ আৰু এই যিজনে কাম আনিছিল তেওঁলোকে এই কামবোৰ লুটি পুটি খালে। এইবিলাক কৰিবলৈ দিয়া নহ'ব। পৰ্বতজৰা সমষ্টিৰ ৰাইজৰ প্ৰত্যেকটো প্ৰাপ্য ধনৰ হিচাপ দিব লাগিব। মই এইখিনি গোটেইখিনি ৰিভিউ কৰিম এতিয়া। পৰ্বতজৰাবাসী ৰাইজৰ প্ৰতিজন ভোটাৰৰ মই এজন বিধায়ক, গতিকে বিধায়ক হিচাপে তেখেতসকলৰ প্ৰতিটো কামৰ প্ৰতি মোৰ সঁহাৰি থাকিব। আৰু আপোনালোকে জানে যে বিভিন্ন ক্ষেত্ৰত যথেষ্ট পৰ্বতজৰা সমষ্টিটোত মানে কিছুমান বিষয়া এনেকৈ অটপালি কৰি আছে যে মানে সেই বিষয়াসকলে যিটো একেখন পৰিয়ালত 4জনকৈ হিতাধিকাৰী দি থৈছে। যিজনে ঘৰ পাব লাগে তাক ঘৰ দিয়া হোৱা নাই, যিজনে অৰুণোদয় পাব লাগে তাক অৰুণোদয় দিয়া হোৱা নাই, যিজনে বৃদ্ধ পেঞ্চন পাব লাগে তাক দিয়া হোৱা নাই, যিজনে বিধৱা পেঞ্চন পাব লাগে তাক নিদি পেলাই বেলেগক এনেকৈ বিষয়াসকলে অকল নিম্ন খাপৰ বিষয়াসকলৰ ওপৰত ডিপেণ্ড কৰি কাম কৰি আছে। সেইটো কৰিবলৈ দিয়া নহ'ব। প্ৰত্যেকটো বিডিঅ'ক মই ফোনযোগে মই ইতিমধ্যে মই তেখেতসকলক মই জনাই দিছোঁ। প্ৰত্যেকটো ব্লকত ৰিভিউ কৰা হ'ব। কোনটো হেডত কি কাম কৰিলে আপোনালোকে, ক'ত দুৰ্নীতি কৰিছে নেকি? যদি দুৰ্নীতি কৰিছে প্ৰত্যেকটো দুৰ্নীতি ধৰা হ'ব। কাৰণ পৰ্বতজৰা ৰাইজ যথেষ্ট বঞ্চিত হৈছে। পৰ্বতজৰা ৰাইজে বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ পৰা বহুত বছৰে বঞ্চিত হ'ল। এতিয়া মই বিধায়ক হৈছোঁ, মই এজন সচেতন ব্যক্তি হিচাপে আৰু এজন জনপ্ৰতিনিধি হিচাপে মই পৰ্বতজৰাবাসী ৰাইজৰ প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত মই আগভাগ লৈ সেইটো সমাধান কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব। আৰু কিছুমান অফিচাৰে অকল ঘৰত বহি LDAক দি UDAক দি জুনিয়ৰ ইঞ্জিনিয়াৰক দি যি গম নাপায় তেখেতসকলক দি কেনে বহি কাম কৰাব খুজিছে। সেইটো কৰিবলৈ দিয়া নহ'ব। প্ৰতিও মিটিং কৰা হ'ব। কাৰণ পৰ্বতজৰাবাসী ৰাইজৰ যিটো হক, যিটো পোৱাৰ অধিকাৰ, এই পোৱাৰ অধিকাৰৰ পৰা কোনো বিষয়াই যদি অটপালি কৰে, কোনো বিষয়াই যদি সাধাৰণ ৰাইজৰ কামৰ পৰা বঞ্চিত কৰে, তাক প্ৰত্যুত্তৰ দিয়া হ'ব, তাক সোধপোছ কৰা হ'ব, তাক ভালকৈ ৰিভিউ কৰা হ'ব যে আপুনি যিজনে পাব লাগে তাক কিয় দিয়া নাই। যিজনে উপযুক্ত সেইজন ব্যক্তি পাব লাগিব। আমি কি বিচাৰোঁ? সাধাৰণ ভোটাৰ সুখত থাকিলে মই সুখী। পৰ্বতজৰাবাসী ৰাইজে ইমান ভোট দি জিকাই বিধানসভাৰ মজিয়াত পঠিয়াইছে। গতিকে পৰ্বতজৰাবাসী ৰাইজৰ কাম হ'ব লাগিব। য'ত যিকোনো বিভাগত দুৰ্নীতি হ'ব, কোনো ধৰণৰ দুৰ্নীতি কৰিবলৈ দিয়া নহ'ব। আমি অবজাৰ্ভ কৰি আছোঁ, বহুতো বস্তু আমি চাই আছোঁ যে এনে কিছুমান বিষয়া আছে, চব অফিচে মানুহ লগাই দিছে। তেওঁলোকক দি পেলাই যিজন প্ৰকৃত হিতাধিকাৰী তাক নিদি পেলাই যিজন হিতাধিকাৰী এটা কাম পোৱাৰ কাৰণে অনুপযুক্ত তাকহে দিয়া হৈছে। যিজন প্ৰকৃত হিতাধিকাৰী তাক নামটো কাটি দিয়া হৈছে। কিয়? এইবোৰ কিয়? যিজন চৰকাৰে কিয় ধন মোকলাই দিয়ে, যিজনে চৰকাৰৰ এটা প্ৰাইম যিটো মানে ডিউটি যে সমষ্টি বা দেশ বা ৰাষ্ট্ৰ বা এখন ৰাজ্যৰ উন্নয়ন কৰিব লাগিব, সেই অঞ্চলৰ ৰাইজ খুব ভালকৈ যিটো ফুড, ক্লথ, শেল্টাৰ, এমপ্লয়মেণ্ট পাব লাগিব। এইটো এটা ষ্টেটৰ এইটো মানে প্ৰাইমেৰী ডিউটি। চৰকাৰে ধন মোকলাই দিয়ে আৰু ঘৰত বহি সেইবোৰ যিজনে অনিয়ম কৰি থাকিব, প্ৰকৃত হিতাধিকাৰীক বাদ পেলাই এটা পৰিয়ালত 5জন 6জনকৈ দিব, সেইটো মানিলেও নহ'ব। স্পষ্ট কথা। এইটো ইমান দিনে চকুৱে দিয়া নাছিল। মই যিমান ৰাস্তা ঘাট ঘূৰিলোঁ এতিয়ালৈকে বহুতো বাঁহৰ মানে দলং দি থৈছে। মানুহ যাব নোৱাৰে, খোজকাঢ়িব নোৱাৰে, বোকা দি ভৰ্তি। এই ৰাস্তা ঘাটখিনি যদি দৰাচলতে যদি কামখিনি কৰাৰ মন আছিলে ইমান বছৰ কিয় কৰা নাই? এতিয়া মই সেই কামবোৰ ধৰি আছোঁ। এটা ৰাস্তা দুবাৰ তিনিবাৰকৈ টকা চেংচন হৈছে, কিন্তু ৰাস্তাৰ কামটো হোৱা নাই। এই ইঞ্জিনিয়াৰ আৰু এই যিজনে কাম আনিছিল তেওঁলোকে এই কামবোৰ লুটি পুটি খালে। এইবিলাক কৰিবলৈ দিয়া নহ'ব। পৰ্বতজৰা সমষ্টিৰ ৰাইজৰ প্ৰত্যেকটো প্ৰাপ্য ধনৰ হিচাপ দিব লাগিব। মই এইখিনি গোটেইখিনি ৰিভিউ কৰিম এতিয়া।